আছে আমাৰ লগত আছে আমাৰ ভাগিন আৰু লগত আছে এজনী মোৰ মানুহজনী ধান কাটি মালতী ধান কাটি আচলতে তাই নাম চিনি হৈছো তো নাটকবিলাকত ক'ৰবাত মালতী কৰে ক'ৰবাত ধান কাটি কৰে ক'ৰবাত চাকৰি কৰে ক'ৰবাত কিবা কৰে। এইখন গুৱাহাটী মেট্ৰ' হস্পিটেল দেখিছেনে? এইখন দেখিছেনে আমাৰ মানুহকেইটা এতিয়া সম্পূৰ্ণকৈ এইজনী খালি এইখিনি যাওঁতে টোপনিয়ে লাগে। আমি আকৌ নেদেখা জেগা দেখিছোঁ। মই গুৱাহাটীত প্ৰথমবাৰতো মোক কিমান ভাল লাগিছে মইহে জানিছোঁ। গুৱাহাটী চোৱাৰ মজাই বেলেগ। আমি গাঁৱত থাকোঁ, গছ গছনি আৰু চৰাই চিৰিকটি দেখা পাওঁ আৰু মানে অমুকৰ ঘৈণীয়েকে তমুকৰ ঘৈণীয়েকৰ লগত মিলি পেলাই কিমান কথা কয়, কাৰ গুণ গান বেয়াকৈ গায় সেইখিনিয়ে দেখা পাওঁ। তো আজি ফাৰ্ষ্ট টাইম গুৱাহাটী দেখা পাইছোঁ, মোক হ'লে মজা লাগিছে। আৰু আমি বুট ভাজা লৈ আহিছোঁ, বুট ভিজা লৈ আহিছোঁ, ভিজাই আনিছোঁ আধা কেজি। সেই বুটকে খাম। ভিডিঅ' বনালে বোলে অকণমান লাজ লাগে আৰু হাঁহি উঠে, সেইকাৰণে মই হাঁহি উঠি আছোঁ। নাভাবিব যে কিবা মিছা কথা কৈছোঁ বুলি। সেয়ে আমাৰ খকুৱনি বাইদেউ আছে পিছফালে। খকুৱনি বাইদেউ মানে কেতিয়াবা পৰা কিবা কিবি লৈয়ে থাকে, খাই থাকে, আমাক নিদিয়ে আগফালে। জলকীয়া খাই যাব আমাৰ বাইদেৱে। আমি ঘৰৰ পৰা কি কৰি আছো? চকলেট আনিছো, জলকীয়া বুটবিলাক দেখাই দিয়ক, বুটবিলাক অকণমান দেখাই দিয়কচোন, ভিডিঅ'টো ভাল নহ'ব পাৰে। বুট আনিছো আৰু 5 টকীয়া বিস্কুটো দেখাই দিয়া। আমি ইমানেই মানে আমাৰ পইচা বেছি হৈছে, আমি 5 টকীয়া বিস্কুট কিনি আনিছো। বঢ়িয়া। বাছখন আমি পাৰ হ'ব পৰাই নাই, বহুত টাইম যুঁজি আছোঁ। এতিয়া আমি আহোঁতে পলাশবাৰী অঞ্চলত গাড়ীখন এয়া ৰাস্তাত ৰখালোঁ আৰু এইখন গেট খুলি সোমাই গৈ আছোঁ। আহক, ইয়াতে আমাৰ পেহী এজনী আছে, চেষ্টা কৰিম দেখুৱাবলৈ। এইটো আমাৰ পেহীহঁতৰ ঘৰ। আমাৰ পেহীহঁতৰ এজনী মোৰ মানুহজনী আগতীয়াকৈ বহি আছে আৰু এইফালে আছে আমাৰ পেহীহঁতৰ চোতালত ৰাইট চাইড এটা সৰুকৈ ধুনীয়াকৈ গোসাঁই ঘৰ শিৱৰ এটা আছে, হৃদয় ঘটনা ধুনীয়াকৈ ফুলবিলাক ৰুই থৈছে, য'তে ভামচা। আমাৰ ভণ্টিয়ে চাহ লৈ আহিছে, এইজনী আমাৰ ভণ্টিজনী আহিছে, অকণমান লাজ কৰিছে কেমেৰা আগতে, বাৰু তোমাৰ একদম সোমাই গৈছে, চবে কেমেৰা ভাল নাপায়। ছোৱালী মানুহ যে অকণমান লাজ কৰে আৰু আমাৰ মানুহজনীয়ে খাবহে ধৰিছে, ভিডিঅ' কলেজ খাবলৈ সময় নাই, লগত বা কি হৈছে আৰু দুটকীয়া চেম্পু কৰা চুলি। আমাৰ ভাগিনটো দেখিছে নাই, খাব নোপোৱাতে চাহলৈ চিন্তা কৰিছে, মানে কেমেৰা হ'লে চাহ ওলাই নাই আৰু চাহৰ লগত কি কি দিছে চাইছে, দেখিছে এই ৰসগোল্লা দেখিছে, দামী এতিয়া উপায় নাপায় কৈছে আৰু মানে ধুমা-ধুম গিলি পেলাই। কিবা এটা ভাল লাগিছে, মানে বহুতো জাৰ্ণি কৰি অহাৰ পিছত গাড়ীখনো ঠাণ্ডা হ'ল, মানুহকেইটাও ঠাণ্ডা হ'ল। লগতে যদি হোটেলত পইচা নিদিয়াকৈ ফ্ৰীতে একাপ চাহ পাই গ'লো, কেনে মজা। আমাৰ দেউতাৰ ভনী পেহী বনাইছিল আমি আজি এটা ব্লাইটো পটককে লৈ আহিছে। আজি নলাইবা আলহী আহিছে, আজি বাচন আহা, আজি কেনেকৈ ৰাখিম বাচন। মানুহজনীয়ে আলহী খাব আহিছে পেহীকৰ ঘৰত। মই যে ৰসগোল্লা খালো এইমাত্ৰ, মই হ'লে ৰসগোল্লা চাহ খাব আহিছো। এই যে আমাৰ ড্ৰাইভাৰজন দেখিছেনে, 2 পেক খুৱাই নিদিলে মানে তাৰ মুখখন এনেকৈয়ে থাকে, যদিহে 2 পেক খুৱাই দিওঁ তেহে মানে হাঁহি এটা উঠি আহে। এই কোৱাটাৰ নাম লোৱাৰ লগে লগে হাঁহি মাৰি দিছে, দেখিছেনে কেনেকুৱা ড্ৰাইভাৰ হ'ব লাগিব। দেখি গা ধু লাগিছেনে?
তো আমি পেহীহঁতৰ ঘৰত পলাশবাৰীত চাহ তাহ খাই পেলাই গৈছিলোঁ বকো ছয়গাঁৱৰ চাটাবাৰী লামপাৰা বুলি অঞ্চলত। তাত আমাৰ ডাঙৰ ল'ৰাজন আছিল, ডাঙৰ ল'ৰাটোক লৈ আহিলোঁ। ঘূৰি আহোঁতে ৰাতিয়ে হ'ল, ৰাতিৰো এটা দুটা চিন লৈ ল'লোঁ ভিডিঅ'টো চাম বুলি। এনেকৈ আহি ৰাতি প্ৰায় বহুখিনি দেৰি হ'লহি। ঘৰলৈ ঘূৰি আহোঁতে আকৌ বাটত ক'ৰবাত সোমাই আহিলোঁ। আৰু চাই আহিলোঁ ৰাতিৰ টাউন চহৰৰ লাইটবোৰ বিৰিং বাৰাংকৈ জ্বলি থকা, খুব সুন্দৰ দৃশ্য, ভাল লাগিল। আমাৰ গাঁৱত আচলতে এনেকুৱা দৃশ্য দেখিবলৈ পোৱা নাযায়, কাৰণ গাঁৱত আৰু ক'তনো ইমান লাইট জ্বলি থাকিব, আমি অন্ধকাৰৰ মাজত থকা মানুহ। তো চহৰৰ লাইটবিলাকৰ মাজে মাজে নিশাৰ গাড়ীবোৰ দৌৰি থকা, পিৰিক পাৰা হৰ্ণ মাৰি থকা শব্দবোৰ কিবা আচৰিত যেনে লাগি গ'ল। আহি আমি আকৌ জাগিৰোডত অলপ বজাৰ কৰিলোঁ, বজাৰ কৰি ধুমাধুম ঘৰলৈ আহিলোঁ। আহি আৰু আপোনাৰ খানা বনোৱাত লাগি গ'লোঁ, কাৰণ নিশা বহুতেই হৈছিল। তো খানাখিনি বনাই আছোঁ এতিয়া।